ফাইনেলি গাইজ বহুত দিনৰ মূৰত আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ। মানে গাটো ভাল নাছিলে ইমান, সেইকাৰণে মই বহুত দিন ভিডিঅ'টো বনাইছিলোঁ। আজি আহিছোঁ মই নলবাৰীৰ বেলচৰৰ ওচৰতে ভগতৰাম তেওঁ উদ্যানত বনোৱা এখন পাৰ্কত। চাই লওক, পৰিৱেশটো ধুনীয়া পৰিৱেশ। এইটো পুখুৰী ইয়াতে মাছ এনেকৈ যাব পাৰি। এই দলংখন বনাই দিছে। বাকী আপোনালোকক অকণমান দেখাই আছোঁ এনেকুৱা ধুনীয়া প্লেচ আছে। ইয়াৰ পৰিৱেশটো চাৰিওফালে আপোনালোক দেখাই আছোঁ অকল অকণ। এইটো বহুত ডাঙৰ পুখুৰী আছে, সেইটো চাই লওক। ইয়াত মানে মানুহ বহিবলৈ ধুনীয়া এটা জেগা অকণমান আছে আৰু এইফালেদি মানে পুখুৰীত মানে নামি যাব পাৰে। এইবাৰ চাই লওক পিছফালে মোৰ ধুনীয়া এটা প্লেচ। ইয়াৰ ওচৰত মানে অকণমান মানে সেই বজাৰ বহিছে, সেইকাৰণে মানে ভইচটো অকণমান ভালকৈ ক্লিয়াৰ নাহিব পাৰে। চব আপোনালোক মোলৈ চাই থাকিব। এইটো চাই লওক পুখুৰী, এইটো চাই লওক। এইফালে চাই লওক গাইজ, ধুনীয়াকৈ মানে গছপুলি ফুটাই আছে। এইবোৰ চাই লওক চাৰিওফালে, এই চাৰিওফালে চাই লওক। মানে প্লেচটো মানে ইমান মানে গৰম নহয় আৰু ঠাণ্ডা আৰু ক'ব গ'লে। এই চাৰিওফালে মানে পকীপেট দিয়া আছে গোটেইবোৰ। এই চাৰিওফালে গোটেই গছপুলি এইফালে ধুনীয়া এটা মানে পৰিৱেশ এটা ক'ব গ'লে। এইচব চাই লওক গোটেইবোৰ। ইয়াৰ আপোনালোকে এটা শ্ল'মো চাই লওক হা, এই গোটেইখিনি জেগাৰ। এই প্লেচটোত চাগে বহুত মানুহ আহি পোৱা নাই এতিয়ালৈকে। সেইটো মানে বহুত কম ভিতৰে না, মানে বেলচৰৰ অকণ মন্দিৰৰ ভিতৰত। চ' সেইকাৰণে আৰু এনেই প্লেচটো ভাল লাগিছে। এইফালে ইয়াতে দাদা এজনে কাম কৰি আছে তাত, মানে ইয়াৰ মানে চাফ চিকুণৰ মানে দায়িত্ব তেওঁকে দিছে। বাকী আপোনালোকক অকণমান দেৰিকৈ দেখাই আছোঁ।